নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকক ৰংমন আৰু কণ কণ এই দুখন অসমীয়া কমিক্স মোৰ হাতত আছে। মই আপোনালোকক এই বিষয়ে কৈছোঁ। প্ৰথমতে মোৰ ওচৰত আছে এই জানুৱাৰী মাহৰ 2018 চনৰ ৰংমন কমিক্স এইখন। তাৰপিছত ফেব্ৰুৱাৰী 2000 আপোনালোকে দেখিছে ৰংমন কমিক্স পঢ়ি কিমান ভাল লাগে। ৰংমন কমিক্স এইখন চব কিমান কালেকশ্যনটো আপোনালোকে দেখিছে। আৰু মোৰ লগতে মোৰ ওচৰত কণ কণো আছে। কণ কণ দেখিছে ৰংমন। এতিয়া মই জানুৱাৰী মাহৰ ৰংমনখনৰ বিষয়ে কৈছোঁ। জানুৱাৰী মাহৰখন চাওক, ইয়াত লিখা আছে নঙলা মুখত, আৰু ইয়াত কিছুমান বিষয় লিখা থাকে ইটো পাতত, আৰু ইয়াত বিভিন্ন সাধু থাকে। এতিয়া আপোনালোকে দেখিছে এই সাধুসমূহ দেখিছে। হয় বন্ধুসকল, মই ৰংমন পঢ়ি খুব ভাল পাওঁ। আপোনালোককো এইটো বহুত ৰিকুৱেষ্ট অহাৰ কাৰণে আজি মই এই ভিডিঅ'টো বনাবলৈ লৈছোঁ। দেখিছে ৰংমন। এইটো আপোনালোকে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব, তেতিয়া মই আৰু নতুন নতুন ভিডিঅ' আপোনালোকক বনাই দিম। আৰু দেখিছে ৰংমনখন এইখন অসমৰ এখন জনপ্ৰিয় কমিক্স। আৰু আপোনালোকে ইয়াত কিছুমান খেল ধেমালি বাৰণ কৰা নকৰা থাকে। আপোনালোকে দেখিছে ইয়াত কিছুমান এইবোৰ কথাবোৰ লিখা থাকে, কেনেকৈ কি কৰিব। ইয়াত কিছুমান দেখিছে এইবোৰ এনেকুৱা লিখা থাকে। দেখিছে সাধুসমূহ কিমান সুন্দৰকৈ ৰঙীন। এইটো কাৰণে ইয়াক অসমৰ প্ৰথম ৰঙীন কমিক্স বুলি কোৱা হয়। এইখনক দেখিছে এইবোৰ কিমান সুন্দৰকৈ উপস্থাপন কৰিছে। এতিয়া মই আহিছোঁ কণ কণ এখন। এতিয়া দেখিছে মোৰ ওচৰত এই 2017 চনৰ ফেব্ৰুৱাৰী চনৰ কণ কণ এখন দেখিছে। এইখন পঢ়ি মোৰ বৰ ভাল লাগিলে। দেখিছে ইমান সুন্দৰকৈ কথাবোৰ লিখা আছে। এইখন ৰংমন। দেখিছে সুন্দৰকৈ কথাবোৰ লিখা আছে। ইমান সুন্দৰকৈ কথাবোৰ লিখা আছে এইবোৰ। আৰু ইয়াত কিছুমান কৌতুকো থাকে। দেখিছে কৌতুকসমূহ, কৌতুক দেখিছে। এতিয়া মই আপোনালোকক আৰু দেখুৱাবলৈ গৈছোঁ কণ কণ। আৰু আপোনালোকে ইয়ালৈ সাধু লিখিও পঠিয়াব পাৰিব কণ কণলৈ। দেখিছে বিভিন্ন প্ৰকাৰৰ সাধু থাকে। দেখিছে চব কিমান ভাল ধৰণে উপস্থাপন কৰিছে। এই চব বিভিন্ন ইয়াত নজনা কথাও ইয়াত জানিব পাৰিব এইখনৰ জৰিয়তে। আপোনালোকে দেখিছে এয়া চব হয় বন্ধুসকল, আজি আপোনালোকে মোৰ ভিডিঅ'টো চাই পেলাই এটা লাইক, এটা শ্বেয়াৰ আৰু এটা কমেণ্ট লিখি পঠিয়াব। থেংক ইউ। জয় আই।